সঁচা বিৰাট ভাল লাগিলে মই বহুত বছৰ মূৰত এনেকৈ এইবিলাক ঝুলনা চুলনা এইবোৰ খেলিছোঁ এয়া দেখিছেনে অকণমান ইয়াত ডেটিং প্লেচো আছে কোনোবাই যদি ইচ্ছা কৰে আহিব পাৰে ল'ৰা ছোৱালী লৈও আহিব পাৰে ফেমিলিৰ লগতো আহিব পাৰে অকণমান টাইম স্পেণ্ড কৰিব কেতিয়াবা মানে এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় অকণমান এইবোৰ মুহূৰ্তই মানে ভাল লাগে ন এইবোৰ স্পেণ্ড কৰিব নিজৰ ফেমিলিটোৰ লগত চলো 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 আৰু ইয়াৰ ওপৰত কি আছে আহা বন্দি আহা এইটো ৰাস্তা আগতে ৱাও ধুনীয়া এইটো এটা ৰাস্তা এইফালে ক'ত যায় নাজানো এইফালে একো নাযায় চাগে এইখন ৰবা হা এইফালে এইটো হৈছে এণ্ট্ৰি গেট আৰু এইফালে এইটো ৰাস্তা বনাই দিছে ডোন্ট নো ক'ত যায় এয়া চাই হৈ গ'ল বহুত গৰম লাগিছে ৰ'দটো এতিয়ালৈ নাই ষ্টিল এনেকুৱা হ'লেও বহুত গৰম লাগিছে আৰু আমি চবেই ডাষ্টবিনত পেলোৱা উচিত এইবোৰ বগৰী গছ আৰু এইবোৰ ঢেৰ আছে গছ মই চিনি নাপাওঁ ৱাও ইটছ ৰিয়েলি বিউটিফুল দেখিছে আমাৰ অসমতে ইমান ধুনীয়া প্লেচ আছে কেতিয়াবা আমি ধৰক এনেকৈ সৰু সৰু প্লেচবোৰ ইগন'ৰ মাৰি থাকোঁ কিন্তু কেতিয়াবা অহা উচিত আজি এইটো ফাৰ্ষ্ট টাইম আহিলোঁ ইমান ভাল লাগিলে হৈ গ'ল এতিয়া ঘৰ যাওঁ হা বহুত গৰম লাগিছে ক'বলৈ আজিৰ প্ৰগ্ৰেম ইমানেই আছিল গোলাঘাটৰ স্পেচিয়েলি গোলাঘাটত মই এক বিয়া এটেণ্ড কৰিবৰ কাৰণে আহিছিলোঁ মোৰ কাজিনজনীৰ বিয়া আছিলে আৰু ভাবিলোঁ ওচৰতে ইমান এটা ধুনীয়া টুৰিজিম স্পট আছে চ' চবে চোৱা যাওক নহয় জানো আৰু এনেকৈতো বাৰ বাৰ আহিব নোৱাৰি মানে আহিলেও একচুৱেলি এইবিলাক প্লেনিং থাকি যায় মানে মই ৰাস্তাটো ক্ৰছ কৰি লওঁ দেন ইমান ডাঙৰ ৰাস্তা পাৰ হ'বলৈকে ভয় লাগে বহুত গাড়ী আহি থাকে ক'ত যোৱা কিবা আনিব যোৱা আচ্ছা মই দেখাই দিছোঁ কি পায় এইটোৱে দোকান আছে ইয়াতে ইয়াতে চাহো পায় ইয়াত চাহ পায় নে আৰু বেলেগ কিবা বস্তু পায় মানে খাবৰ কাৰণে চাহে ন অ'কে ইয়াত অকল চাহ পায় আৰু এইবিলাক পেকেটৰ যি বস্তু আছে আৰু তেনেকৈ বিশেষ ইয়াত নাই চ' আপোনালোকে যদি আহে নিজৰ খোৱা বস্তু কেৰি কৰি আনিব পাৰে বহি খাবলৈও তাত বহুত আছে সুবিধা চ' এতিয়া মই গাড়ীত উঠিছোঁ নাও কি বহুত গৰম এইটো শিৱসাগৰ এইটো শিৱসাগৰ আৰু শিৱসাগৰ যাওঁতে যদি ক'ৰবাত ৰখি যাওঁ তাতো মই ব্লগ বনাম বাৰু ন লেটছ গ' আৰু ইয়াত দেখিছে এইখন হৈছে নামবৰ হাবি কিবা গাড়ী ধৰিছে চ' এজনী হৈছে মোৰ বা ছোৱালী টুকি কেনেকুৱা লাগিলে টুকি বহুত ভাল লাগিলে আপোনালোকে আহিব ইয়ালৈ আমাৰ আজি আৰু মাহী একাউণ্টটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু এইটো কি হয় কি হাবি কোন ডিষ্ট্ৰিক্ট নম্বৰ হাবি এজনী আছে মোৰ ভণ্টি দেখিছে আপোনালোকে আগতেও
আহিছিলোঁ এনেই স্নেক্স ল'বৰ কাৰণে আৰু একেবাৰে আহি ইয়াতে ৰখিছোঁহি। খুলিয়ে দিব দিলে আমনি পাইছে। এয়া হৈছে আমাৰ গোটেই ফেমিলি। ব'লা তুমি ট্ৰেইনত আহিলা নি হয় ইমান বেগ মাৰি দিছে। যোৱা সোমাই যোৱা চাবি। Thank you, sir. Bamboo smell is. এইটো হৈছে আমলখি আচাৰ, এয়া আছে ভোট জলকীয়া, তলতটো দেখিছে এয়া মিক্সড আচাৰ, মিঠা বগৰী, ৱাও, জলফাই, আম, খাবই মন গৈছে মোৰ নামকেইটা শুনি। এয়া আছে খৰিচা, এইটো হৈছে টেঙা আচাৰ, ইয়াতে মিক্স হৈ আছে, আমলখি আছে আৰু কিবা আছে যদিও নাজানো। এইটো বুটৰ চাটনি, সৰিয়হৰ, আৰু এইটো খৰিচা, আৰু এয়া হৈছে জলকীয়া, এয়া হৈছে খাৰলি, খাৰলি কয়নে পানী টেঙা, টেঙা, পিঁয়াজ, আৰু এয়া হৈছে থালি, এইটো হৈছে মিক্স ভেজ, এইটো ৰঙালাও কিবা ফ্ৰাই হ'ব নেকি, এইটো নাজানো। এইটো হৈছে চালাড, আলু পিটিকা, এইটো এটা চব্জি ন, ৰাইট, এইটো পাপৰ, আৰু এয়া ৰাইচ, এয়া হৈছে চিকেন গ্ৰেভি দিলে, চিকেন গ্ৰেভি, এখন ডাল, এইখনো এবিধ, আৰু এয়া হৈছে বুট দালি। হে গাইজ, আমাৰ খোৱা মেলা হৈ গ'ল। ইয়াত দেখিছেনে একেবাৰে চুচি মেলি খাই দিলোঁ, ভাল লাগিলে খাই। আপোনালোকেও যদি কেতিয়াবা এইফালে যায়, আমগুৰি যদি শিৱসাগৰৰ পৰা আহে, আমগুৰি পোৱাৰ আগত, আৰু যদি সিফালৰ পৰা আহে যোৰহাট হৈ, তেতিয়াহ'লে আমগুৰি পাই ধাবাখন আছে ৰাইট চাইডে, জাজি ধাবা। বাকী কি ক'ম, ভোক লাগিছিলে, খালোঁ, খাই মেলি হৈ গ'ল। চ' এতিয়া আমি ঘৰ যাম, আৰু আজিৰ ব্লগটো ইমানতে শেষ কৰিব বিচাৰিছোঁ, আৰু প্লিজ কেনেকুৱা পালে জনাব। এণ্ড তেতিয়াহ'লে মোৰ নেক্সট ব্লগত আপোনালোকক লগ পাইছোঁ। আজিলৈ আহিছোঁ।